হেল্ল' বন্ধুসকল, স্বাগতম কৰিছোঁ অসমৰ ডিপি চেনেললৈ। বন্ধুসকল, আজি এনেকুৱা অফাৰ এটা লৈ আহিছোঁ য'ৰ পৰা আপুনি পাব 4GB লৈকে 4G ডাটা 30 দিনলৈ। তো ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে পাব ফ্ৰী ডাটা। এনেকুৱা যদি ফ্ৰী অফাৰ লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেলটো বজাই দিব। অফাৰটো পাবলৈ চিমখন 90 দিনৰ পুৰণা হ'ব লাগিব আৰু এয়াৰটেল চিম হ'ব লাগিব। তো বলক মেইন ভিডিঅ'টোলৈ। So আপুনি এটি নম্বৰ ডায়াল কৰিব লাগিব। সেই নম্বৰটো হৈছে 52122। তাত এবাৰ মিছ কল দিব লাগিব। মিছ কল মই মাৰিম। তো চাওঁ, মিছ কল মাৰি চাওঁ। এয়াৰটেল চিমেৰে মিছ কল দিব লাগিব। মনত ৰাখিব, এয়াৰটেল চিমেৰে কেৱল, বেলেগত আপুনি নাপাব। ফোনটো লাগিছে, এতিয়া এটি মেছেজ আহিব। সেই মেছেজটো এটি মেছেজ আহিছে, সেইটো চাব আপুনি। Sorry, you have already available this offer. তো মই এইটো অফাৰটো কৈছোঁ। এয়া চাওক, তাৰ ওপৰত চাওক, কংগ্ৰেছ ইউৰ 4G ৰেডি, ইউ হেভ বিন ক্ৰেডিট 2GB। মই 3GB ডাটা পাইছিলোঁ আৰু মোৰ বন্ধুবৰ্গ পাইছে। তো আপুনি ট্ৰাই কৰিব পাৰে। নম্বৰটো হৈছে 52122। আপুনি যদি ফ্ৰী ডাটাটো পায় তেতিয়াহ'লে কমেণ্ট কৰিব যে পাইছেনে নাই।